নমস্কাৰ বন্ধুসকল, মই জ্যোতি মাঝি। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জ্যোতি অফিচিয়েল। বন্ধুসকল, আপোনালোক eShram কাৰ্ড বনাইছিলে নেকি? যদি বনাইছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাওক। ইয়াত কি কাম কৰিব লাগিব আৰু লগতে আপোনালোকে eShram কাৰ্ড বনাবলৈ শিকা নাই তেনেহ'লে এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত তলত দিয়া আছে লিংকটো, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব, নাইবা ওপৰত আই বাটনত পাই যাব। বন্ধুসকল, এতিয়া আপোনালোক eShram কাৰ্ডত আপডেট কৰিব লাগিব নমিনি নেম, নমিনি ডেট অফ বাৰ্থ আপডেট কৰিবলৈ দিছে। সোনকালে এইটো আপডেট কৰি লওক। কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাওক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই অনুৰোধ, আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল বাটনটো দবাবলৈ নাপাহৰিব। তেতিয়াহে মোৰ শেহতীয়া ন'টিফিকেশ্যন আপোনালোকে পাই যাব। তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে চাব পাৰিছে মই গুগল অ'পেন কৰি লৈছোঁ। আপোনালোকে অ'পেন কৰি ল'ব আপোনালোকৰ মোবাইলত। মই মোবাইলত কৰি লৈছোঁ। আপোনালোকে ডেস্কটপতো কৰিব পাৰিব। মই মোবাইলত কৰি দেখুৱাই দিছোঁ, আপোনালোকৰ সুবিধা হ'ব। মোবাইলত কৰিলে আজিকালি চবৰে মোবাইল থাকে, ডেস্কটপ চবৰে নাথাকে, সেইকাৰণে মোবাইলত আপোনালোকক দেখুৱাইছোঁ। গুগলত গৈ চাৰ্চ বাৰত গৈ টাইপ কৰক eShram টাইপ কৰি দিয়াৰ পাছত আপোনাৰ তলফালে দেখা পাব eShram পৰ্টেল। ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ফাৰ্ষ্ট অপশ্যন দেখা পাইছে eShram.gov.in। ইয়াত আপোনালোক এইটোত ক্লিক কৰি দিয়ক। চিম্পলি ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পাছত আপোনাৰ ওচৰত নতুন ইণ্টাৰপ্ৰাইজ এটা অ'পেন হৈ গৈছে। আপোনালোকে চাব পাৰিছে এইটো eShram কাৰ্ডৰ অফিচিয়েল ছাইটটো হয়। ইয়াত আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰিব পাৰিব আৰু আপডেট কৰিব পাৰিব। আজি আমি শিকিম আপডেট কেনেদৰে কৰিব পাৰি নমিনি নেম। ইয়াত আছে দেখা পাইছে ৰেজিষ্টাৰ অন eShram অলৰেডি ৰেজিষ্টাৰ, ছাইডত আছে আপডেট। ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত নতুন ইণ্টাৰপ্ৰাইজ অ'পেন হৈ গৈছে। আপোনালোকৰ তলফালে দেখুৱাই দিছোঁ, তলফালে আহি যাওক। তলফালে দেখা পাইছে চেল্ফ ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকৰ আধাৰ লগত যোনটো মোবাইল নাম্বাৰ লিংক আছে এইটো পাছত এণ্টাৰ কৰিব লাগিব। মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিওঁ, আপোনালোকেও এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকে তলফালে দেখা পাব কেপচাৰটো এইটো পাছত এণ্টাৰ কৰি ল'ব। যোনটো ছাইডত যোনটো কেপচাৰ আছে সেইটো যেনেকৈ আছে তেনেকৈ এই ছাইডৰ বক্সত এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিছোঁ, আপোনালোকেও এণ্টাৰ কৰি দিব। যদি আপোনালোকে eShram কাৰ্ড বনাবলৈ শিকা নাই তেনেহ'লে মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। কেপচাৰ দিয়াৰ পাছত আপোনালোকে তলফালে আহি যাওক। তলফালে এইবোৰ ন' থাকিবলৈ দিব। তলফালে দেখা পাব চেণ্ড OTP। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাইছে OTP চেণ্ড হৈ গৈছে মোৰ ৰেজিষ্টাৰ মোবাইলত। বন্ধুসকল চাব পাৰিছে মই OTP নাম্বাৰটো কপি কৰি ইয়াত এণ্টাৰ কৰি লৈছোঁ। আপোনালোকেও এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি লোৱাৰ পাছত তলফালে দেখা পাইছে ছাবমিট বুটান। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত ইয়াত বিচাৰিছে আধাৰ নাম্বাৰ। এইটো বক্সত আপোনালোকে আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। আপোনালোকৰ আধাৰ নাম্বাৰটো মই মোৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিওঁ, আপোনালোকেও এণ্টাৰ কৰি ল'ব। মই আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত আকৌ OTP চেণ্ড কৰিব লাগিব। OTP চেণ্ড কৰাৰ পাছত আপোনালোকৰ আপডেট কৰিবলৈ অপশ্যনটো আহিব। আপোনালোকক মই দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। আপোনালোক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। আধাৰ নাম্বাৰ দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাইছে ৰিছেট ছাবমিট। আমি ৰিছেট কৰিব নালাগে, ছাবমিট বুটানত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত দেখা পাব। আপোনালোকে চাব পাৰিছে মই OTP নাম্বাৰ দি ছাবমিট কৰি দিছোঁ। ছাবমিট বুটান কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাইছে ৱেলকাম টু, ইয়াত মোৰ নামটো আহি গৈছে। আপোনালোকৰ নাম আহি যাব। অহাৰ পাছত আপোনালোকে দেখা পাইছে দুটা অপশ্যন আছে, আপডেট প্ৰফাইল, তাৰ ছাইডত আছে ডাউনলোড UAN কাৰ্ড। আমি এতিয়া আপডেট কৰিব লাগিব প্ৰফাইলটো, নমিনি নেম আপডেট কৰিম। সেইকাৰণে আপডেট প্ৰফাইলত চিম্পলি ক্লিক কৰি দিওঁ। আপোনালোকক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত বহুতকেইটা অপশ্যন আছে। আপোনালোকে যদি কিবা কাৰেকশ্যন কৰিব লগা থাকে তেনেহ'লে কাৰেকশ্যন কৰি ল'ব পাৰিব। ওপৰফালে দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত মোৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ আহি গৈছে। আপোনালোকে চাব পাৰিছে তলফালে আহি যাওক। আপোনালোকে এনেকৈ আহিব। তলফালে অহাৰ পাছত দেখা পাইছে নমিনি ডিটেইলছ। আগত এইটো অপশ্যন অহা নাছিলে, এতিয়া আহিছে। আপোনালোক নেম, ইয়াত নেমটো এণ্টাৰ কৰিব লাগিব। আপোনালোক নমিনি নেম কাক ৰাখিব নেমটো এণ্টাৰ কৰি ল'ব। মই এণ্টাৰ কৰি লওঁ, আপোনালোকেও এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি দিয়াৰ পাছত ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব। মই নমিনি নেমটো এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি দিয়াৰ পাছত তলফালে দেখা পাইছে নমিনি ডেট অফ বাৰ্থ। ইয়াত আপোনালোকৰ নমিনি ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব লাগিব। মই মোৰ নমিনি নেমৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি লৈছোঁ। আপোনালোকেও এণ্টাৰ কৰি ল'ব।
বন্ধুসকল আপোনালোকে চাব পাৰিছে মই নেম আৰু নমিনি ডেট অফ বাৰ্থ দি দিছোঁ দিয়াৰ পাছত তলফালে দেখা পাইছে জেণ্ডাৰত আপোনালোকৰ নমিনিৰ জেণ্ডাৰটো সিলেক্ট কৰি ল'ব ইয়াক ক্লিক কৰি দিয়াৰ পাছত মেল নে ফিমেল হেতু সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত তলফালে দেখা পাব ৰিলেশ্যন উইথ ইউ আপোনালোকৰ যোনটো নমিনি নেম দিব তেখেত আপোনালোকৰ কি হয় ফাদাৰ হয় নে মাদাৰ হয় হেতু আপোনালোকৰ আপোনাৰ মতে দি দিব দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাইছে আপডেট ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত আপোনাৰ ওচৰত আগৰ পেজটো ওপেন হৈ গৈছে ইয়াত আপোনালোকৰ আছে ফাৰ্ষ্ট পাৰ্সোনাল ইনফৰমেশন এড্ৰেছ এইবোৰ কৰিব লাগিব এড্ৰেছ কৰিব পাৰিব এড্ৰেছ চেঞ্জ কৰিব পাৰিব কৰাৰ পাছত আপোনালোক তলফালে দেখা পাইছে ৰিভিউ প্ৰফাইল আপোনালোকৰ যোনটো মই এতিয়া হেৰি কৰিছো এটো মোৰ আপডেট হৈছে কি নাই হোৱা এটো মই দেখুৱাই দি আছো আপোনালোক তলফালে আহি যাওক তলফালে অহা পাছত দেখা পাইছে নমিনি ডিটেইলছ ইয়াত আপোনালোকৰ যোনটো নমিনি ডিটেইলছ দিব ইয়াত শো হৈ যাব ইয়াত মোৰ যোনটো নমিনি ডিটেইলছ দিছো শো হৈ গৈছে যদি ভুল থাকে তেনে হলে আপোনালোক শুধৰণি কৰি ল'ব পাৰিব আকৌ আপোনালোক তলফালে আহি যাওক তলফালে অহা পাছত দেখা পাব এক্সিট ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত আপোনালোকৰ মেইন পেজটো ওপেন হৈ গৈছে আপোনালোক চাব পাৰিছে আপোনালোকে এনেদৰে আপডেট কৰি ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ যেতিয়া আপডেট কৰিব তাৰ সাইডতে থাকে ডাউনলোড ক্লিক কৰি আপোনালোকে eShram কাৰ্ডটো আকৌ ডাউনলোড কৰি ল'ব পাৰিব আপোনালোক মোৰ ভিডিও চাই আপোনালোকে কেনেকা পাইছে ভাল পাইছে যদি লাইক শেয়াৰ এন্ড কমেন্ট কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহলে আজি ভিডিও ইমানেই আৰু সোনকালে লগ পাম তাৰে আশাৰে আজি ভিডিও সামৰণি মাৰিছো